আজি আমি পুনৰ এখন নতুন জেগালৈ যাব ওলাইছোঁ নতুন এখন ৰেষ্টুৰেণ্টলৈ তাত কি সৰি ফৰ দ্যাট চ' তাত কি বস্তু পায় আমি চাই লওঁ এণ্ড আই থিংক আজি অকণমান আপোনালোকে বেলেগ দেখিছে ৰাস্তাটো অকণমান বেলেগ দেখিব পাৰে গেটখনো চাগে অকণমান বেলেগ দেখিছে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে বাট ৰাস্তাত গৈ থাকোঁতে গম পাব এটা টুইষ্ট আছে এণ্ড য়েছ প্লেচ চেঞ্জ হৈ আমি আহি পাইছোঁ দীঘলী পুখুৰীৰ ছাইডত থকা অতি বিউটিফুল চিলেক্স কেফেত য়েছ আগৰ লোকেশ্যনটোতকৈ অকণমান বেলেগ লোকেশ্যনত আজি চিলেক্স কেফেত আহিছোঁ এণ্ড বাকীখিনি মই দেখাই আছোঁ চাই থাকক এতিয়া বলক কেফেখনৰ ভিতৰলৈ যাওঁ আৰু মই ভিতৰখন চাওক দেখাই দিছোঁ লাহে লাহে আৰু ভিতৰলৈ গৈ মই ভালকৈ দেখাই আছোঁ বাৰু চাওঁচোন কি আছে এয়া ফাৰ্ষ্টতে সোমায়ে আমি ধুনীয়াকৈ কেইখনমান ফ্ৰেম পাম দেন আকৌ ভিতৰত তেওঁলোকে খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকৈ লগাই থৈ দিছে খ্ৰীষ্টমাছ ট্ৰিও লগাইছে ধুনীয়া ধুনীয়া ফ্ৰেম ফুড ৰিলেটেড ধুনীয়া লাইটছ লগোৱা আছে ইয়াত এণ্ড আই মাষ্ট চে মানে ইণ্টেৰিয়ৰটো ইমান কিউট মানে ইয়াৰ ইমান সৰু প্লেচ এটা বহুত ধুনীয়াকৈ সজাইছে বহুত কিউট হৈছে ই মাষ্ট ভিজিট ওৱান্স এণ্ড খ্ৰীষ্টমাছ ট্ৰিডালো ইমান ধুনীয়াকৈ সজাইছে মানে ইটছ চ' কিউট আমি আজি অৰ্ডাৰ দিলোঁ থাই বাৰ্বিকিউ চিকেন আৰু তাৰ লগতে ভেজ চিজ গ্ৰিল চেণ্ডউইচ এণ্ড ব্ৰাউনি শ্বেক চ' লেটছ টেষ্ট ইট মাছ চাছ গুচাই লৈছোঁ চাওঁ কেনে টেষ্ট হয় অ'কে চেণ্ডউইচটো দেখাত ভালেখিনি দিছে ডাঙৰ ডাঙৰ আৰু তাৰ লগত মেয়নিজ দিছে এণ্ড প্লাছ টমেট' চচো আছে बहुत टेस्टी है सीरियसली बहुत टेस्टी है তামাম টেষ্টি মানে আপোনালোকে ওচৰতে হয় অকণমান এই ওচৰত এইটো চাওক ইয়াত ইমান চিজ ওলাই আছে চাওক জাষ্ট লুক এট দিছ চিজি টেক্সচাৰ ইমান চিজি প্লাছ ইটছ চ' জুচি আৰু চাওক আৰু ইহঁতি ষ্টাফিংখিনি বহুত বেছি ভৰ্তি কৰি দিছে মানে 120 rupees আছিল প্লেটাৰটো আই থিংক ট'টেলি ৱৰ্থ ইট বিকজ ইয়াত চাওক আপোনালোকে বেল পেপাৰ আছে কেপচিকাম আছে টমেট' আছে চিজ আছে মেয়নিজ আছে প্লাছ কৰ্ণো আছে চ' ইটছ ৰিয়েলি য়াম্মি ইয়াৰ ছেকেণ্ড বাইটটো লওঁ অলপমান মই নোখোৱাকৈ থাকিব নোৱাৰোঁ ইটছ ৰিয়েলি আশ্চৰ্যজনক এণ্ড ফ্ৰেঞ্চ ফ্ৰাইজটো ট্ৰাই কৰোঁ ইয়াৰে মেয়নিজ দিছে আমাক মেয়নিজৰ লগত ট্ৰাই কৰিছোঁ ইটছ মানে কি আৰু সদায় যেনেকুৱা হয় ফ্ৰেঞ্চ ফ্ৰাইজ ইহঁতি ওপৰত কোনো লেয়াৰ দিয়া নাই কিছুমান কেফে লেয়াৰ দি দিয়ে বেটাৰ বেলেগ ইউজ কৰে বাট ইহঁতে যিটো চিম্পল ফ্ৰেঞ্চ ফ্ৰাইজ যিটো হয় ওপৰৰ পৰা ক্ৰাঞ্চি ভিতৰত চফ্ট তো তেনেকুৱা দিছে আই থিংক দিছ প্লেটাৰ ইজ ৰিয়েলি ৱৰ্থ ইট আপোনালোকে ট্ৰাই কৰিব পাৰে চ' আমি এতিয়া নেক্সট থাই বাৰ্বিকিউ ট্ৰাই কৰোঁ দেখাব 1 2 3 4 5 6 7 8 অ'কে 8 পিচেছ আছে তাৰে লগত চেলাডো দিয়া আছে আৰু এটা এক্সট্ৰা চচ দিয়া হৈছে ইহঁতে চাগে নিজে বনাইছে এই চচটো চ' লেটছ ট্ৰাই দেখাততো বহুত টেষ্টি লাগি আছে বহুত বেছি টেষ্টি লাগি আছে চ' লেটছ হেভ ইট চিকেনটো কিন্তু বহুত চফ্ট মানে বহুত ভিতৰত মানে বহুত জুচি হয় চিকেনটো বাৰ্বিকিউ চিকেনৰ প্লাছ এণ্ড এই যিটো চচ হয় এইটো একচুৱেলি পাইনএপল চচ হয় মই খাই গম পালোঁ চ' চিকেনৰ পিচটো আপোনালোকক দেখাই দিওঁ আহক
চ' চিকেনটো বহুত ছফ্ট এণ্ড জুচি চাওক এনেকৈ দিয়াৰ লগে লগে এৰাই গৈছে ঠিক আছে নহয় এণ্ড ভিতৰত চাওক চ' জুচি পূৰা অইলি অইলি হৈ আছে ইউ কেন ৰিয়েলি ট্ৰাই দিছ আৰু এই চাটনিটো মই এইটো ডিছটোৰ নাম থাই বাৰ্বিকিউ হয় বাট মই যিমান জেগাত বাৰ্বিকিউ চিকেন খাইছোঁ এই চচটো ইয়াত মই ফাৰ্ষ্ট টাইম খাইছোঁ যিটো পাইনএপল চচ হয় ইটছ ভেৰি ইউনিক আৰু ইয়াৰ লগত স্পেচিয়েলি বাৰ্বিকিউ চিকেনটোৰ লগত ইমান বেছি কম্বিনেশ্যনটো ভাল হৈছে নহয় মানে মই টমেট' চচটো ইভেন টাচো কৰা নাই মানে ইটো চচৰ লগত এণ্ড এই চচটো মানে আপোনালোকে চাওক এইটো গ্ৰীণ গ্ৰীণ চিলিও দেখা পাব জলকীয়া দেখা পাব অকণমান টেঙা হয় পাইনএপল আছে জলকীয়া আছে এণ্ড মানে পূৰা যোনে মানে স্পাইচি খাই ভাল পায় নহয় এই বাৰ্বিকিউ চিকেনটো মানে এই যিটো থাই বাৰ্বিকিউ ডিছটো আছে তেওঁলোকৰ কাৰণে ইটছ আ পাৰফেক্ট বেটাৰ মানে ইটছ স্পাইচি ছফ্ট জুচি বহুত পাৰফেক্ট আৰু তাৰ লগত আমি দিছিলোঁ এটা ব্ৰাউনি শ্বেক চ' ব্ৰাউনি শ্বেকটো ইয়াৰ লগত খাই চাওঁ কেনে ফিল হয় এনেকুৱা লাগিছে মানে ব্ৰাউনিটো ক্ৰাছ কৰি তাত এক্সট্ৰা অকণমান চকলেট দি গাখীৰৰ লগত মানে চুগাৰ প্লাছ গাখীৰ দি ব্লেণ্ড কৰি যিটো মানে হয় আৰু শ্বেকটো সেনেকুৱা টাইপৰ ব্ৰাউনি ফ্লেভাৰটো আহিছে বেচিকেলি চ' ভালেই লাগিছে একো মানে ইমান এক্সট্ৰা ৱাও লগা নাই আৰু মানে যেনেকৈ চকলেট শ্বেকটো যেনেকুৱা হয় আৰু বেচিকেলি কিটকেট শ্বেক হয় চকলেট শ্বেক হয় নৰ্মেল আৰু নৰ্মেল লাগিছে বাট একদম ৱাও টাইপ ফিল হোৱা নাই বাট যিটো মানে আপোনাৰ ভেজ গ্ৰিল চেণ্ডউইচ যিটো আছে সেইটো মানে আপোনাৰ 120 হিচাপত বঢ়িয়া লাগিছে মানে একদম ভিতৰত অৰিগেনো দিছে পিজ্জা ফ্লেভাৰ এটা আছে পূৰা ভেজিছ আছিলে প্লাছ এইটো যিটো থাই বাৰ্বিকিউ যিটো আছে কোৱান্টিটি ৱাইজ ইটছ ঠিকে আছে 250 অকণমান প্ৰাইচটো অভাৰ প্ৰাইচ হ'ব পাৰে বাট যিটো কোৱালিটি দিছে মোৰ মতে ইটছ ট'টেলি ৱৰ্থ ইট মানে চ' বাকীখিনিও খাই লওঁ খোৱা বোৱা হ'ল আমাৰ এণ্ড মই আজি মোৰ লগৰ দুজনৰ লগত আহিছোঁ চ' মইতো বাৰু খালোঁৱে মইতো বাৰু মোৰ ৰিভিউজখিনি দিলোঁৱে চ' সিহঁতক সুধিলোঁ যে সিহঁতে কেনে মানে মোৰ লগত ৰিভিউখিনি মিলে নে নাই সিহঁতক সুধিলোঁ কেনেকুৱা লাগিছে খাই ব'ল কোৱা ভাল লাগিছে ইট ৱাজ গুড কোনটো বেছি ভাল লাগিছে খাই চেণ্ডউইচ ভাল আছিলে বেষ্ট চেণ্ডউইচ আছিলে আৰু চচটো ভাল আছিলে চচটো ভাল আছিলে ন চিকেনৰ চচটো ভাল আছিলে পাইনএপল চচ য়েছ তোমাৰ খাই কেনেকুৱা লাগিছে কোনটো বেছি ভাল লাগিছে বাৰ্বিকিউ চিকেনটো অ'কে কিবা স্পেচিয়েল বাৰ্বিকিউ চিকেনটো কি ভাল লাগিছে অ'কে য়েছ অ'কে থেংকছ আপোনালোকে শুনিলেই এণ্ড মোৰ মতে চিকেনৰ চচটো বেছি ভাল আছিলে বাট হা অভাৰঅল মোৰ চেণ্ডউইচটো বেছি ভাল লাগিছে বিকজ চেণ্ডউইচত চিজটো বেছি ভাল লাগিছিলে চিজটো বহুত বেছি আছিলে এণ্ড মই আই জাষ্ট লাভ চিজ চ' এণ্ড ইণ্টেৰিয়ৰখিনি আপোনালোককতো দেখালোৱে বাকী যদি আপোনালোকে যদি কিবা জানিব মন যায় এই কেফেখনৰ বিষয়ে চ' আপোনালোকে কমেণ্ট কৰিব পাৰে এণ্ড চ' আই থিংক আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব নাপাহৰিব বিকজ এটা লাইক ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এটা লাইক আহিলেও মই বহুত বেছি উৎসাহ পাওঁ মানে আই থিংক মই আপোনালোকক ভালকৈ এক্সপ্লেইন কৰিব পৰা নাই বাট ভাল পাব আৰু যদি কিবা বেয়া পায় দেন কমেণ্ট ছেকশ্যনত জনাম যে মই কেনেকৈ ইম্প্ৰুভ কৰিম আৰু যদি মই ইম্প্ৰুভ কৰিব চেষ্টা নকৰোঁ তেনেহ'লে আই থিংক আপোনালোকেও বেয়া পাব চ' মই ইম্প্ৰুভ কৰিবৰ কাৰণে সদায় চেষ্টা কৰিম চ' জাষ্ট কমেণ্ট কৰক তলত যে কেনে লাগিছে ভিডিঅ'টো আৰু আপোনালোকে যদি কেফেখনৰ বিষয়ে আৰু কিবা জানিব বিচাৰে তেনেহ'লে মোক ক'ব পাৰে আৰু যদি কিবা এই কেফেখনৰ যদি আৰু কিবা ৰেচিপি যদি ইউনিক হয় নতুন হয় তেনেহ'লে মোক জনাওক মই নিশ্চয় আহি ট্ৰাই কৰিম আৰু আপোনালোকক জনাম যে কেনেকুৱা লাগে খাই আৰু মেৰী খ্ৰীষ্টমাছ
খ্ৰীষ্টমাছটো চাগে গ'লেই বাট তথাপিও মেৰি খ্ৰীষ্টমাছ সকলোকে আৰু নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ নতুন বৰ্ষটো যাতে সকলোৰে বাবে ভালে ভালে যায় 2020তকৈ আকৌ ভাল যায় তাৰে কামনাৰে ষ্টে হেল্ডি ষ্টে ফুডি